ঐতিহাসিক দিন পোন প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ সত্ৰ দিছপুৰ বিধানসভাৰ বাহিৰত হ'বলৈ লৈছে আৰু ইয়াত অংশগ্ৰহণ কৰিব পাই ইয়াৰ সাক্ষী হ'বলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। এটা সময়ত বিটিচি বিটিআৰ অঞ্চল অশান্ত হৈ আছিলে। গোলা বাৰুদ, বোমা বিস্ফোৰণ, কিডনেপিং, হত্যাৰ কাৰণে জনাজাত এই অঞ্চলটোত আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু আশীৰ্বাদত আজি বিটিচি বিটিআৰ অঞ্চলত স্থায়ী শান্তি বিৰাজ কৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL বিজেপি মিত্ৰজোঁটৰ চৰকাৰে যোৱা চাৰি বছৰত যিটো কাম কৰিলে তাৰ ফলত আজি ৰাইজৰ আস্থা আৰু বিশ্বাস আহিছে যে স্থায়ী শান্তিটো চিৰস্থায়ী হ'ব আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অহা দিনবোৰতো স্থায়ী শান্তিৰ কাৰণে ৰাইজে আমাক আশীৰ্বাদ দি যাব বুলি মই ভাবোঁ। আজিৰ দিনটো ঐতিহাসিক বুলিও কৈছোঁ যে বড়ো জাতি, বড়ো মানুহ দীঘলীয়া এটা সংগ্ৰামৰ মাজত আহি আজিৰ দিনত উপস্থিত হৈছে, য'ত নেকি অসম বিধানসভাৰ 126জন MLA, মন্ত্ৰী, বিধায়ক, মুখ্যমন্ত্ৰী, স্পীকাৰ আৰু গভৰ্ণৰ আজি এই বিধানসভাত অংশগ্ৰহণ কৰিব। মই ভাবোঁ যে এক ভাল আৰম্ভণি হৈছে যে আমাৰ জনজাতীয় মানুহৰ আশা আৰু আকাংক্ষাকো আমি সম্পূৰ্ণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ নেতৃত্বত দিনে ৰাতি কাম কৰা আৰম্ভ কৰিছোঁ।